নমস্কাৰ আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো যেহেতু এটো হালিৰ সিজন গটিকে এই হালিৰ সিজনত কিছুমান মই ব্র্যান্ডেড কোম্পানীৰ ধানৰ ভিডিও আপোনালোকৰ ওচৰত আগবঢ়াই থাকো আৰু আগবঢ়াইছো এই যে মোৰ ভিডিও স্ক্ৰিনত দেখিছে এইটো হল কাবেৰী সিড কোম্পানী লিমিটেডৰ এটা খুব ভাল প্ৰজাতিৰ ধান আৰু এই ধানটোৰ প্ৰজাতিটোৰ নাম হৈছে KRV 0511 আৰু এই ধানৰ খেতিও আমাৰ অঞ্চলৰ কৃষকসকলে কৰা দেখা যায় আৰু ইয়াৰ উৎপাদন বহুত বেছি হয় খুব ভাল প্ৰজাতিৰ ধান গটিকে এই ধানটো এজন কৃষকে খেতি কৰিছে এই কৃষকজনৰ নাম হৈছে মুকুন্দ দৰং জিলাৰ হাতিমুৰি গাঁৱৰ এই মুকুন্দ নামৰ কৃষকজনে এই KRV 0511 ৰ খেতি কৰিছে অলপ কৃষকজনৰ মুখেৰে আপোনালোকে শুনক কৃষকজনে এই ধানটোৰ বিষয়ে কি দাদা নমস্কাৰ মই কাবেৰী সিড কোম্পানী লিমিটেডৰ পৰা আহিছো মোৰ নাম মোহাম্মদ আমিৰুল হক মই কাবেৰী সিড কোম্পানী লিমিটেডৰ এটো অঞ্চলৰ এজন ক্ষুদ্ৰ প্ৰতিনিধি আৰু মই আহিছো দৰং জিলাৰ আমাৰ কৰকুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতিমুৰিয়া গাঁৱলৈ আৰু আমাৰ ইয়াতে দাদা মুকুন্দৰা দাৰাই আমাৰ ইয়াতে 0511 কাবেৰী কোম্পানীৰ ধানৰ খেতি লগাইছে আৰু এৰ পৰা আজি শুনিব বিচাৰিম মানে এও ধানটো কেনেকুৱা পাইছে আৰু কি হৈছে দাদা আপুনি কাবেৰী কোম্পানীৰ 0511 ধানৰ খেতি কৰিছিলে কে বিঘা মাটি কৰিছে এবাৰ হেৰি 4 বিঘা কৰিছো 4 বিঘা খেতি কৰিছে ধান কেনেকুৱা হৈছে ধান এতিয়া মই কাটব কাৰণে আৰম্ভ কৰিছো নে মুঠিয়া ওজন ভাল হয় এই মৰণা মাৰিলে গম পোৱা যাব সঠিক ৰিজাল্টটো হয় মানে মোৰ এটা বিশ্বাস এই 26-27 পোন মান কৰি বিঘাত হ'ব লাগে হয় ধানটো আপুনি আমাৰ লোকেল ধান বিলাকতকে বৈশিষ্ট্যটো কেনেকুৱা বহুত উন্নত তাৰমানে ইয়াতে প্ৰথম কথা হ'ল ধানটো মিহি হয় আৰু দ্বিতীয় কথা হ'ল কি ইয়াৰ ধানৰ গাঁথনিটো ঘন আৰু তৃতীয় কথাটো হ'ল শ্বৰ্ট টাইমত হয় গতিকে শ্বৰ্ট টাইমত এতিয়া মই সৰিয়হ পেলাব পাৰিম এইখিনি মাটি বেমাৰ আজাৰ কিবা ধানত পায় বেমাৰ আজাৰ বহুত কম এইবাৰ এতিয়া মই বাকীবিলাক ৰঞ্জিত ধানত ফাতৰা দিব লাগে মজা খোৱাৰ কাৰণে এতিয়া মানে বৰ্তমানলৈকে মই মেডিচিন একো ব্যৱহাৰ কৰা নাই আপুনি যেনেকে খেতিয়ক হিচাপত আপুনিতো যথেষ্ট খেতি কৰে আপুনি যেনেকে বিচাৰিছে ধানটো সেনেকুৱা হৈছে নে তাতকৈ অলপ দুৰ্বল হৈছে ধানটো দুৰ্বল হোৱা নাই ঠিকে আছে দুৰ্বল হোৱা নাই ভাল হৈছে আগলৈ আপুনি কৰিব অহা বছৰ এইটোৱে মই বিধানৰ খেতি হয় ধান কাটি আছে বহুত ভাল লাগিছে বাৰু ধান যিহেতুকে ভাল হৈছে আগলৈ আপোনালোকে খেতি কৰিব ভাল হ'ব দাদা কি ক'ব ধান কেনেকুৱা হৈছে ধান ভালে আছে মোটামুটি ইয়াতে আৰু কি হ'ব ইমান চৰা মাটি দ মাটি হ'লেও অলপ বেছি আৰু হয়তো অলপ ভালো লৈ কিন্তু আৰু এয়া মাটি ইয়াতে হ'ব ন এয়া হয় যথেষ্ট ভাল হৈছে ভাল হৈছে হয় ঠিক আছে